তাইক সেইদিনাও কোৱা নহ'ল যে তাই ভাল পোৱা গানটো গুণগুণাই ৰাতিবোৰ ময়ো কটাওঁ। কোৱা নহ'ল যে তাইৰ প্ৰতি সাংঘাতিক কিবা এটা মোৰো অনুভৱ হয় বুকুৰ মাজত। কওঁনো কেনেকৈ? সেই ফুল কোমলীয়া বয়সৰ পৰাই বুকুত লৈ ফুৰা এটাই সপোন। বাধা বিচৰা নাছিলো আৰু এই সপোনবোৰৰ প্ৰতি থকা হেঁপাহটোৱে পাৰ্বতীৰ পৰা টানি আনিছিল মোক। কাহটোৱে বৰ বেয়াকৈ ধৰিবলৈ লৈছেহে। ভগৱানৰ নাম লৈ যেনে তেনে সিপুৰি পালেগৈ ৰক্ষা আৰু। আপুনি অলপ আৰাম কৰকচোন বৰ্তা, কথা কৈ থাকিব নালাগে এতিয়া। চাওঁ উঠক ভিতৰলৈ যাওঁ। এৰা, আৰাম কৰাৰ বয়স। জীৱনত বিচৰা মতে সকলোখিনি পালো, হ'লেও অনুশোচনা, বিৰাট অসন্তুষ্টি। জয়ন্ত নেওগ, সপোনৰ পম খেদি নিজৰ লক্ষ্যত উপনীত হোৱা এজন ব্যক্তি, এজন অৱসৰপ্ৰাপ্ত আৰ্মি অফিচাৰ। কলেজ আধাতে এৰি গ'ল যি গ'লেই। হেল্ল' আৰ্চিতা, ক। নাই এনে। অঁ তোক যে কৈছিলোঁ কণ্টেণ্ট এটা পাইছোঁ বুলি। আৰে নহয়, মানুহজন বৃদ্ধাশ্ৰমত থাকে। পুত্ৰ বোৱাৰী এৰি যোৱা নাই, তেওঁ বিয়াই নাপাতিলে। চাচোন বাৰু, ইমানবোৰ ধন সম্পত্তি ঘটি দান কৰি পেলাই এতিয়া বৃদ্ধাশ্ৰমত আছে। নাজানো আৰু দেই, বৰ আচৰিত মানুহবোৰ। এইটো স্ক্ৰিপ্ট উঠি গ'লে মোৰ সপোনৰ দিশে আৰু এখোজ আগুৱাই যাব পাৰিম। এবাৰ যদি সপোনবোৰ পূৰণ হৈ যায় নহয়, মোক আৰু একো নালাগে আৰু। সপোনবোৰ পূৰণ হ'লেই যদি মানুহ সুখী হ'ল হয়, আপোনবোৰৰ কাৰণে চকুলো নুটুকিলে হয়। কিয়, আপোনাৰ কোনো আপোন মানুহ নাই নেকি? আপোন মানুহ নথকা নহয়। সকলো ব্যস্ত হৈ পৰে নিজৰ নিজৰ সৈতে। বৌতি আৰু পিতাই এৰি যোৱাৰ পাছত পাৰ্বতীলৈ মোৰ বৰকৈ মনত পৰিছিল, কিন্তু উপায় নাছিল। যেতিয়ালৈ সাহ হৈছিল তেতিয়ালৈ মানে এনেকৈ অকলশৰীয়া হোৱাটো এইটো অপশ্যন হ'ব নোৱাৰে। পাৰ্বতীক ভাল পোৱাৰে পৰা আহৰিয়েই নাপালোচোন। আধা জীৱন সপোনৰ প্ৰেমত আৰু আধা জীৱন পাৰ্বতীৰ। আৰু কোনে কৈছে মই অকলশৰীয়া? পাৰ্বতীক অনবৰতেচোন বুকুৰ মাজত লৈয়ে ফুৰিছো। মাজে মাজে খালি নিজকে বৰ ব্যৰ্থ যেন অনুভৱ হয়। ব্যৰ্থ কিয়? পাৰ্বতীক নোপোৱাৰ বাবে? সপোনৰ পিছত দৌৰি সপোনবোৰক স্পৰ্শ কৰাৰ পিছত ঘূৰি চাই দেখো মইচোন জীৱনটোক জীয়াবই পাহৰি থাকিলো। কেৱল উশাহহে লৈ থাকিলো। জীৱনৰ বিয়লি বেলাত সকলো থাকিও যেতিয়া দুহাত শূন্য দেখো, তেতিয়া অনুভৱ হয় অনুশোচনা কি, জীবন কি, প্রেম কি, সপোন কি। বৰ্তা,
পাৰ্বতীৰ কি হ'ল? পাৰ্বতী বৰ ভাল পাইছিল তাই মোক, হয়তো ময়ো। পাৰ্থক্য আছিল মাথো তাই মোতকে বহুগুণে সাহসী আছিল। পাৰ্বতীয়ে মোক নিজ হাতেৰে ফুল বচা গামোচা দিছিল, লগত এখন চিঠি। তাই সেইদিনা লাজ লাজকৈ মোৰ চকুলৈ চাইছিল, কিজানি ময়ো তাইৰ কথা বুজি লওঁ। কিন্তু মই বৰ গহীনত গামোচাখন আৰু চিঠিখন লৈ গুচি আহিলোঁ তাৰ পৰা। আৰু সেই আমাৰ শেষ সাক্ষাৎ আছিল। নাই, আজি যাব নোৱাৰোঁ, মই একদম টায়াৰ্ড। বেলেগ এদিনা যাম। আৰে এইটো মোৰ ড্ৰিম প্ৰজেক্ট হয়, বেলেগ এদিনা যাম। চামাৰ প্লিজ। কাটি দিলে। আহা আহা। বৰ্তা গা ভাল পাইছে? এই কাহটোৱে ৰাতি বৰ আমনি কৰে বুজিছা, বুকুখন বিষাই গৈছেগৈ। এই দৰৱবোৰে কাম নিদিয়া হ'ল যেন পাইছোঁ। এইখন চোৱাচোন। এইখন এই চিঠিখনতেই লিখি পঠাইছিল, বোলে বিহু মাৰিবলৈ যাওঁতে সৌ আমাৰ বৰপথাৰত এদিন লগ কৰিব বিচাৰিছে, কিবা কথা আছিল বোলে। কিন্তু পিছদিনাই মই ডিউটি জইন কৰিবলগীয়া হৈছিল। কোৱা নহ'ল আৰু। যোৱাৰ আগতে বেচেৰিক সপোন দেখাই থৈ যাবলৈ বিচৰা নাছিলোঁ। তাইৰ দুদলীয়া বেনী, কপালৰ ফুটটো, চাইকেলখন। কোৱা নহ'ল যে চাইকেল লৈ যোৱাৰ পথত মই মনে মনে পিছফালৰ পৰা তাইক চাই থাকোঁ। সেইদিনাও তাইক পিছফালৰ পৰাই চাই ৰ'লোঁ আৰু সাহস হেৰুৱাই গুচি গ'লোঁ। তাৰপিছত কেতিয়াও তেওঁক লগ কৰিব বা যোগাযোগ কৰিব চেষ্টা নকৰিলে নেকি? ক'তনো তেতিয়া আজিকালিৰ দৰে যোগাযোগৰ ব্যৱস্থা আছিল। তথাপি এবাৰ ঘৰলৈ যাওঁতে অহা সপ্তাহত পাৰ্বতী বিয়া। ভাল ঘৰৰ ল'ৰা, তাইক বহুত সুখত ৰাখিব। ইমান ভাল চলি আছিলে, তই কোনো ধান্দাই নিদিলি। বৌতি, মোৰ কাপোৰযোৰ উলিয়াই থ, মই কাইলৈকে যাব লাগিব। বৰ্তা আপুনি আৰাম কৰক এতিয়া, মোৰো দেৰিয়ে হৈছে আৰু। দেৰি হৈ যায়, দেৰি হৈ গৈছিল, মোৰো বহু দেৰি হৈ গৈছিল ঘূৰি অহালৈ। পাৰ্বতীয়ে বিয়াৰ পাছত সন্তান জন্ম দিব পৰা নাছিল, যাৰ কাৰণে তাইক গিৰিয়েক শাহুৱেকে প্ৰায় অত্যাচাৰ কৰিবলৈ ধৰিছিল। এদিন তাইৰ ভৰি ভাঙিছিল। কথাবোৰ গম পাই মই উভতি আহিছিলোঁ তাইক লৈ যাবলৈ, কিন্তু মই সাহ কৰালৈ বহু দেৰি হৈ গ'ল। উভতি গৈ পাৰ্বতীক পালোঁ, কিন্তু তাইৰ মৃত্যু সজ্জাত। কাক কি কম,
কাক দুখিম নাপালো পাৰ্বতীৰ হাঁহিটো দেখা নেপালো কেতিয়াও সেইদিনা যদি বৰপথাৰৰ বিহুতৰিত মাত্ৰ এবাৰ লগ কৰি গলোহেঁতেন এবাৰ যদি কৈ দিলোহেঁতেন এই হেতেন শব্দটো পৃথিৱীৰ আটাইতকৈ অদৰকাৰী শব্দ জীৱনে কেতিয়াও দ্বিতীয় সুযোগ নিদিয়ে হেতেনবোৰক পূৰণ কৰিবলৈ শেষত থাকি যায় মাথো দীঘল হুমুনিয়াবোৰ আৰু তেতিয়া চটফটনিবোৰৰ বাদে একোৱেই নাথাকেচোন হেল্ল' কোনে কৰিছে অঁ হয় কি বৰ্তা ঢুকাল এই কাহটোৱে ৰাতি বৰ আমনি কৰে বুজিছা বুকুখন বিষাই গৈছে এই দৰৱবোৰে কাম নিদিয়া হ'ল যেন পাইছো সপোনবোৰ পূৰণ হলেই যদি মানুহ সুখী হল হয় আপোনবোৰৰ কাৰণে অমৰ ফ্ৰী আছা ব'লা সন্ধিয়া ক'ৰবাত যাওঁ নাই ড্ৰিম প্ৰজেক্ট শেষ হোৱা নাই দৰকাৰীটো হয় তুমিওতো দৰকাৰী ভয় লাগে ড্ৰিম প্ৰজেক্ট শেষ হোৱালৈ